অসমৰ পৰা ছেপাৰেট হ'ব লাগিব আৰু যদি অসমে আমাক ৰিস্ক ল'ব নলয় তেওঁলোকে কওক স্পষ্ট কওক যে আমি বড়োসকলক ৰিস্ক ল'ব নোৱাৰোঁ। खुलुमबाय रायजो राजा नोंथांमोन दिनै सानदे जेरावबो थाङाखै बोथोराबो गरमब्लाबो बार दङ जाय आबाद मावग्राफोर आरो जाय गोबाङैनो माइ गायग्राफोर बिसोरनि थाखाय सान्दुं गोसाब्लाबो दिनै बिराद मोजां बोथोर होननांगोन। सान्दुं गोसाब्लाबो बार दं, सान्दुंआबो एसे नर्मेल, गरमा बारा नङा। थ' जिखियानो जादोला आं दिनै मोनसे बाथ्राखौ गोसोखांदों। मोनसे बाथ्रा नङा, दिनै रन्जित कुमार दास आसाम एसेम्ब्लिनि स्पिकार दिनै बर' हारिनि सायाव बिसिबां एलार्जि जामारो मोनसे फोरमान जानानै थादों। दा आं दिनै माखासे बाथ्राफोरा बेरखांदों। समनि दादाब निउस खौरां बिजोङाव दिनै सासे बेक्तिया बुंदों। आं फंसे रावआवनो नैबेखौ फोजोबनो नागिरदों। बिनि उनाव आं दाहाय मोनाहालागै आङो भिडिअखौ लाबोफिननो सानदों। थ' लाबोगोन आरो बुंगोनबो माखासे बाथ्राखौ। रन्जित कुमार दास आसाम एसेम्ब्लिनि स्पिकार दिनै जों बर' हारिखौ बेसेबां हाजार नोंसोर दिनैहाय आं UPPL नि थिफुदला खालाम, आं BPF नि आं थिफुदला खालाम, बा नों थिफुदला खालाम, बै थिफुदला खालाम, नाथाय स्टेट गभर्नमेन्टआ बर'खौ ओरैबायदि मेगनजों गाज्रि नोजोरजों नायो। स्पिकार दायित्वआ सासे CM जों समब्रा समब्रि मोनसे पावारा थायो। आं जाखिनि मोनथिनाय आरो जाखिनि बुजिनाय, सासे केबिनेट मन्त्रि बिबान मोननाया जेसेबां पावार दं बिनि जौसिनाव स्पिकारा पावारा दङ। बुजिना लानो हायो जे सासे CEM जों ना आसाम चिफ मिनिस्टार बेजों समब्रा समब्रि पावार थायो, जायनि जाहोनाव दिनैहाय जोंनि बारग' स्पिकार सार बिस्वजित दैमारिया बर' रावजों नेम प्लेट लिरनानै दोनदोंमोन। बावहाय माने ओरैबायदि मोजां जादोंमोन बर' रावजों उमुक MLA नैबे खथाया, उमुक MLA ना बेफोरबायदि, नैबे UPPL नि खथा, नैबे BPF नि खथा, नैबे उमुक पार्टिनि, बेफोरबायदि मोनसे नेम प्लेट होनानै दोनदोंमोन गावबा गाव अफिसावहाय। दा बेखौ बोखारजोबदों। बिनि देरसिन दुखुनांथावनासिन मा दंबावो? नों BPF, नों UPPL ना नों एबसु, नों बनसु बुंलायना मा लाब दं? थिफुदला बाथ्रा बुंलायनानै मा लाब दं? दा आं बाथ्राखौ बुंजोबनो सानासै, आद्रा दोनदों, दा मोनायाव लाबोगोन। थ' नैबे मोनसे भिडिअखौ जों नायनानै लाग्रोनि बेसेबां दुखुनांथावना। যে আমি দেখিবলৈ পাইছোঁ যে ৰঞ্জিত কুমাৰ দাস অধ্যক্ষ হোৱাৰ পিছত যে প্ৰথমতে তেখেতে আৰনাইটো এছেম্বলিৰ পৰা গুচালে, তাৰপিছত নেমখকৰ পৰা মানে বড়ো লেংগুৱেজত যি লিখা আছিলে সেইটো গুচালে, আৰু যোৱাকালি যি মানে লোগোৰ পৰা মানে গুচোৱাৰ কাৰণে যি সিদ্ধান্ত লৈছে সেইটো আমি অত্যন্ত মানে বড়ো জাতিক মানে লাজ পেলোৱা হৈছে, লজ্জাজনক বুলি আমি ধিক্কাৰ দিছোঁ। সেইকাৰণে যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক যে তেখেতে শীঘ্ৰে আলোচনাৰ মাজেদি যাতে যেনেকুৱা যোৱা 5 বছৰত যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অধ্যক্ষ হোৱাৰ পিছত যে তেখেতে মানে লঘুক যেনেকৈ ব্যৱহাৰ কৰি আহিলে, 5 বছৰ চলালে, এই নেক্সট ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া অহাৰ পিছত কেনেকুৱা মানে লঘুৰ পৰা যে বড়ো ভাষাত গুচালে আৰু কেনেকুৱা আৰনাইটো গুচালে, কেনেকুৱা মানে নেম প্লেটৰ পৰা গুচালে, সেইটো আমাৰ বড়ো জাতিক বৰ চিন্তনীয় কৰিছে। তাৰ পৰা আমি বুজা যায় যে বড়োসকলক যে এছামিজ চুভিনিয়াৰ্ছবিলাকে বা অসমৰ যিবিলাক মানে ইণ্টেলেকচুৱেলসকলে আমাক ঘৃণা কৰে বুলি আমি তাৰ পৰা মানে বুজা যায়। গতিকে আমি তো তাৰ কাৰণে আমি আমাৰ বড়োসকলক, বড়ো জাতিসকলৰ যিখিনি সম্প্ৰদায় আছে, যে আমি অনুৰোধ কৰিছোঁ যে আমাৰ লং ষ্টেণ্ডিং যি ডিমাণ্ড বড়োলেণ্ড, এই বড়োলেণ্ডটো ৰিভাইভ কৰিব লাগে, যে আন্দোলনটো আমি ষ্টাৰ্ট কৰিব লাগে। অলৰেডি আমি বঞ্চ হিচাপে আমি ষ্টাৰ্ট কৰিছোঁ
যে সকলো যিখিনি আমাৰ মানে সংগঠন আছে, বিভিন্ন সংগঠন আছে, এই সংগঠনবিলাকে এটাই আৱাজ দিব লাগে, আমাক উই ওৱান বড়োলেণ্ড, আমাক বড়োলেণ্ড লাগে। নহ'লে আমি যিখিনি ভাষা সাংস্কৃতিক যিটো আমি জীয়াই ৰখাত, আমাৰ ভৱিষ্যতে জীয়াই ৰখাত আমাৰ বহুত মানে কঠিন হ'ব বুলি মই ভাবোঁ। গতিকে এইটো জীয়াই ৰখাৰ ক্ষেত্ৰত ভাষা সাংস্কৃতিক বিভিন্ন দিশত, উন্নয়নৰ দিশত যে আমি জীয়াই ৰখাৰ ক্ষেত্ৰত, উন্নয়ন কৰাৰ দিশত যে আমি বিফল হ'ম। গতিকে সফল হ'বৰ কাৰণে যে আমি অন্ততঃ আমি অসমৰ পৰা ছেপাৰেট হ'ব লাগিব। আৰু যদি অসমে আমাক ৰিস্ক ল'ব নলয়, তেওঁলোকে কওক, স্পষ্ট কওক যে আমি বড়োসকলক ৰিস্ক ল'ব নোৱাৰোঁ, যে তেওঁলোকে নিজাববীয়াকৈ আমাক এৰি দিয়ক, আমি যি কৰিব লাগে আমি বড়োসকলে নিজে শাসন কৰি ল'ম। সেইটো তেওঁলোকে আমাক এৰি দিয়ক, যে আমি নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ ৰাজ্য আমি নিজে চলাম। যে তেওঁলোকে বাৰে বাৰে আমাক মানে এনেকুৱা মানে বড়োসকলক কিয় মানে তাচ্ছিল্য কৰি আছে। গতিকে এই তাচ্ছিল্যটো আমি সহ্য কৰিব পৰা নাই। যে কত দিনৰ পৰা আমি বড়োসকলে জীয়াই থাকিবৰ কাৰণে আমাৰ ভাষা আছে, আৰু এই ভাষা কৈ আমি শান্তি পাওঁ। যেনেকুৱা আমি মানে অসমীয়া ভাষা কৈ যেনেকৈ শান্তি পাওঁ, আমিও নিজৰ ভাষা, নিজৰ জাতি হিচাপে আমি নিজৰ ভাষা কৈ আমিও শান্তি পাওঁ। এই ভাষাটো আমাৰ যেনেকৈ চুইটনেছ আছে, আমি এই ভাষাটো ক'লে আমি সহজভাৱে আমি বুজি পাওঁ। গতিকে এই ভাষাটো লৈ তেওঁলোকে 8 চিডুল পোৱাৰ পিছতো যে আমাৰ নিন্দনীয় কৰিছে, সেইটো আমি সহ্য কৰিব পৰা নাই।